আমি বিশ্বকৰ্মা পূজালৈ ওলাইছোঁ, পূজা খাবলৈ। আৰু এতিয়া আমি ক'ত ক'ত যাওঁ আপোনালোকক দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ব'লক তেনেহ'লে আমি যাওঁ। ফাইনেলি আমাৰ জিম পাই গ'লেহি। মই য'ত জিম কৰোঁ তাত আজি বিশ্বকৰ্মা পূজা বহুত ধুনীয়াকৈ পাতিছে। আপোনালোকক দেখাম। ব'লক ভিতৰলৈ আমি গৈ থাকোঁ। আমাৰ সূতা বান্ধিছা নি? দিয়া এনে বান্ধি দিয়ে নেকি? এতিয়া আমি হাতত এডাল সূতা বান্ধি লওঁ। সোঁহাতৰ নে বাওঁহাতৰ নহ'লে? হা? এয়া মোৰ জিমৰ গুৰু হয় দেই। মোৰ গুৰুৱে সূতা বান্ধি আছে। ধুনীয়াকৈ এডাল সূতা বান্ধি ল'লে বিশ্বকৰ্মা পূজা। পঞ্চাশী সূতা বান্ধিবা নেকি? আহক এতিয়া বাবা বিশ্বকৰ্মাৰ মূৰ্তিৰ আগত সেৱা এটা জনাই লওঁ।
পূজালে ইমান ধুনীয়া ধুনীয়া হৈ আছে কিবা এটা কৈ দিয়া আৰু বহুত ধুনীয়াকৈ ড্ৰেছ চেছ পিন্ধি আহিছে কোৱা আকৌ একো নকৰা নি অঁ কৈ দিয়া পাৰ্লাৰ অপেনিং আছিলে আমি চবেই মিলি পেলাই আহিছোঁ আৰু ধুনীয়াকৈ আহিছা আৰু পাৰ্লাৰত কি কি কৰিব কৈ দিয়া সকলো এই মহিলাৰ কাৰণে চব যিবিলাক পায় মানে চব বস্তু আৰু নতুন নতুন কিবা আছে নেকি হেৰি হ'ব আজিকালি চব মেচিনৰ দ্বাৰাই আছে মছলাবোৰ দিয়াটো হ'ব চব বডি মেছাজো হ'ব ইয়াতে অঁ বডি মাছাজ হ'ব ন কৈ দিয়া আহিব চবলৈকে আহিবলৈ কৈ দিয়া সকলোৱে আহিব মাইনু পাৰ্লাৰলৈ এড্ৰেছটো কৈ দিয়া ঠিক আছে হ'ব অলপ সময় থকাৰ কাৰণে আমি আহি ট্ৰেণ্ডত সোমালোহি কিবা পূজাৰ নতুন কাপোৰ আহিছে নেকি তাকে চাবলৈ আহিলোঁ যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব সাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহোঁ বাই বাই বেলেগ এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ কৰাৰ প্ৰতিশ্ৰুতি